অসম গণ পৰিষদৰ পুনৰ বিজেপিৰ গমন বা বিজেপিৰ লগত মিত্ৰতা এইটো সম্পূৰ্ণৰূপে বা চূড়ান্ত এক বিশ্বাসঘাতকতাৰ বাহিৰে আন একো নহয়। এয়া অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা, এয়া অসম গণ পৰিষদৰ দলৰ সদস্যসকলৰ প্ৰতি বিশ্বাসঘাতকতা, আৰু এয়া জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ প্ৰতি বিশ্বাস ৰখা প্ৰত্যেকজন সৎ বিবেকবান মানুহৰ প্ৰতি বিশ্বাস। আমি অসম গণ পৰিষদ দল আৰু বিজেপিৰ এই আনহলি মিত্ৰতা আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ, আৰু অসম গণ পৰিষদৰ এই যি বিশ্বাসঘাতকতা, জাতিটোৰ প্ৰতি বিশ্বাসঘাতকতা, তাৰ কাৰণে তেওঁলোকে সময়ত উচিত শিক্ষা পাব, এই কথা আমি প্ৰকাশ কৰিব খুজিছোঁ। এইটো বৰ ডাঙৰ কথা যে অসম গণ পৰিষদ যিটো কাৰণত বিজেপি দলৰ পৰা আঁতৰি আহিছে, নাগৰিকত্ব সংশোধনী বিধেয়ক, বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি, বিজেপি দলৰ ৰাজ্যিক সভাপতি, বিজেপি দলৰ অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ হিমন্ত বিশ্ব শৰ্মা এই আটাইবিলাকে ঘোষণা কৰিছে যে বিজেপি যদি পুনৰ লোকসভাত জয়ী হয়, এইবাৰ নিশ্চিতভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016খন গৃহীত হ'ব। সেই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈয়ে এই দলটো বিজেপিৰ পৰা আঁতৰি আহিছিল। তাৰ কাৰণটো কি আছিল? তাৰ কাৰণটো আছিল যে অসম গণ পৰিষদ জন্ম হৈছিল বিদেশী খেদিবৰ কাৰণে, আৰু বিজেপিয়ে যিহেতু একাংশ বিদেশীক লগত ল'ম বুলি কৈছে, একাংশ বিদেশীক অসমত লিগেলাইজ কৰিম বুলি কৈছে, একাংশ বিদেশীক অসমত সংস্থাপিত কৰিম বুলি কৈছে, নাগৰিকত্ব দিম বুলি কৈছে, গতিকে অসম গণ পৰিষদে কেতিয়াও বিজেপিৰ লগত থাকিব নোৱাৰে। আৰু সেইকাৰণেই অসম গণ পৰিষদ বিজেপিৰ পৰা আঁতৰি আহিছে। আমি সকলোৱে জানো যে বিজেপিয়ে যত পূৰ্ণাস্তি চেষ্টা কৰিছিল যে নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত কৰিব, কিন্তু সমগ্ৰ অসমবাসীৰ সংগ্ৰাম, সমগ্ৰ দেশবাসীৰ সক্ৰিয়তা আৰু বিশেষভাৱে বিৰোধী দলবিলাকৰ ঐক্যবদ্ধ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক আমি বাধা দিবলৈ সক্ষম হৈছিলোঁ, ইয়াক প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা যে বহু যত্ন কৰি আপোনালোকে সকলোৱে জানে যে সত্তৰ সংগঠনে অসম গণ পৰিষদৰ লগত একেলগে কাম কৰিছিল। এই ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে যে আদৰ্শগত অমিল থকাৰ পাছতো সত্তৰ সংগঠনৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ এক ধৰণৰ এটা অমিল মিলেৰে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। কোনো ধৰণৰ বিভেদ ভাৱ নৰখাকৈ আমি সকলোৱে সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসমৰ সকলো জনগোষ্ঠীয় সংগঠন, অসমৰ সকলো জনজাতি সংগঠন আৰু লগতে অসম গণ পৰিষদ আৰু অন্যান্য বুদ্ধিজীৱী সমাজেও আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিছিলোঁ। আৰু সেইকাৰণে আমি ঘোষণা কৰিছিলোঁ যে এইবাৰ লোকসভাৰ নিৰ্বাচনত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু আমাৰ সহযোগী যিবিলাক আমাৰ কেইবাটাও দল সংগঠন, এই আটাইবিলাকে আমি এইবাৰ অসম গণ পৰিষদক সমৰ্থন কৰিম বুলি আনুষ্ঠানিকভাৱে আমি অসম গণ পৰিষদৰ সভাপতিক জানিবলৈ দিছিলোঁ। এইটো আমাৰ কোনো লোকধাক নাই যে 2019ৰ নিৰ্বাচনত আমি কৈছিলোঁ যে আমি অসম গণ পৰিষদক সমৰ্থন কৰিম। আমি কৃষক মুক্তিয়ে কৈছিলোঁ, আৰু কৃষক মুক্তিৰ লগত থকা কেইবাটাও সংগঠনে আমি আনুষ্ঠানিকভাৱে সভাপতি অতুল বৰাক ফোন কৰি আগতীয়াকৈ জনাই দিছিলোঁ। আমি কৈছিলোঁ যে আপোনালোকে বিজেপি দলৰ লগত কোনো পধ্যে নাযাব, এই দল সাম্প্ৰদায়িক, এই দল ফেচিবাদী, এই দল অসম বিৰোধী
আৰু এইদৰে ভাৰতৰ সংবিধানক নাকচ কৰিব খোজে। অসম গণ পৰিষদে আমাৰ এই কথাত সন্মতি প্ৰকাশ কৰিছে। অসম গণ পৰিষদে আমি একদম স্পষ্টকৈ তেওঁলোকক জনাই দিছিলোঁ যে আমি আপোনালোকৰ লগত আছোঁ আৰু আপোনালোকে বিজেপিৰ লগত নগৈ স্বতন্ত্ৰভাৱে আপোনালোকে এই নিৰ্বাচনত অংশগ্ৰহণ কৰক। আৰু অসমৰ ৰাইজে আৰু অসমৰ কৃষক মুক্তিকে ধৰি জাতীয় সংগঠনবিলাকে আপোনালোকক সমৰ্থন কৰিব। আপোনালোকে সুধি চাব পাৰে। আৰু এই কথা কৈছিলোঁ কাৰণে বোধ হয় কালি তেওঁলোকে বিজেপি দলৰ লগত যোগ দিয়াৰ আগতে কালি অসম গণ পৰিষদৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি দুইজনে আমাৰ ঘৰলৈ আহি আমাৰ পৰা আচলতে বিদায় লৈ গৈছে। কালি সন্ধিয়া 6 মান বজাত এইটো কথা কৈ দিয়া ভাল, নহ'লে পিছত মানুহে ভাবিব যে কথাটো আমি ৰাজহুৱা কোৱা নাই। আমি খোলাখুলিকৈ কৈ দিছোঁ যে কালি সন্ধিয়া 6 মান বজাত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া আমাৰ ঘৰলৈ আহিছিল আৰু আহি কৈছিল যে তেওঁলোকে বিজেপিৰ লগত যাবলৈ বাধ্য, নহ'লে তেওঁলোকে নিৰ্বাচনত জিকিব নোৱাৰে। আমি কৈছিলোঁ যে নিৰ্বাচনত জিকাটোৱে এটা ৰাজনৈতিক দলৰ একমাত্ৰ লক্ষ্য আৰু আদৰ্শ নেকি। তেওঁলোকে কৈছিলে যে নিৰ্বাচনত জিকিব নোৱাৰিলে ৰাজনৈতিক দলটো মৰি যাব। আৰু এক প্ৰকাৰ তেওঁলোকে আমাৰ পৰা বিদায় লৈ গৈছিলে আৰু আমি স্পষ্ট ভাষাৰে জনাই দিছিলোঁ যে আমি অসম গণ পৰিষদক বিজেপিৰ লগত কোনো পধ্যে সমৰ্থন কৰিব নোৱাৰোঁ, বৰং অসম গণ পৰিষদক যে বিৰোধিতা কৰিম, বিজেপি আৰু অগপৰ এই যিটো মিত্ৰতা তাক যে আমি সম্পূৰ্ণ বিৰোধিতা কৰিম, সেই কথাটো আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্ত ডাঙৰীয়াক আমি স্পষ্টভাৱে জনাই দিছোঁ।